বন্ধুসকল, ইতিহাসৰ পৃষ্ঠাৰ মাজত কেতিয়াবা এনে কিছুমান চৰিত্ৰ দেখা পোৱা যায় যাৰ জীৱন নিজে এটা সঁচা সতৰ্কবাণী। তেনে এক চৰিত্ৰ আছিল শিশুপাল। মহাভাৰতৰ কাহিনী শ্ৰীকৃষ্ণ আৰু শিশুপাল বধৰ প্ৰসংগৰ অবিহনে অসম্পূৰ্ণ। শিশুপাল ভগৱান শ্ৰীকৃষ্ণৰ পিহেকৰ পুত্ৰ আছিল আৰু সম্পৰ্কত কৌৰৱ আৰু পাণ্ডৱৰ ভায়েক আছিল। কিন্তু প্ৰশ্ন হয় যে ইমান ঘনিষ্ঠ সম্পৰ্ক থকা স্বত্বেও কিয় ভগৱান শ্ৰীকৃষ্ণই শিশুপালক বধ কৰিব লগা হ'ল? ইয়াৰ উত্তৰ জানিবলৈ প্ৰথমে আমি শিশুপালৰ জন্মৰ কাহিনীৰ বিষয়ে জানিব লাগিব। শিশুপাল বাসুদেৱৰ ভনী আৰু চেদিৰাজ দমঘোষৰ পুত্ৰ আছিল। সেই অনুসাৰে তেওঁ শ্ৰীকৃষ্ণৰ পেহীয়েকৰ পুত্ৰ আছিল। শিশুপালৰ জন্মৰ সময়ত তেওঁ অদ্ভুত ৰূপত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ 3টা চকু আৰু 4খন হাত আছিল। শিশুটোৰ এই ৰূপ দেখি পিতৃ মাতৃ অতি চিন্তিত হৈ পৰিল আৰু তেওঁক ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে। কিন্তু তেতিয়াই আকাশবাণী হ'ল যে শিশুটোক ত্যাগ নকৰিব। সঠিক সময় অহাৰ লগে লগে এই অতিৰিক্ত চকু আৰু হাত নোহোৱা হৈ যাব। লগতে এইটো কোৱা হ'ল যে যিজন ব্যক্তিৰ কোলাত বহাৰ পিছত এই অতিৰিক্ত অংগবোৰ নোহোৱা হ'ব, সেই ব্যক্তিয়েই শিশুটোৰ মৃত্যুৰ কাৰণ হ'ব। এই ঐশ্বৰিক কণ্ঠ আৰু তেওঁৰ জন্মৰ কাহিনী শুনি বহু বীৰ ৰজাই তেওঁক চাবলৈ আহিছিল। দেউতাকে শিশুটিক এজন এজনকৈ সকলো অতিথিৰ কোলাত ৰাখিলে, কিন্তু একো পৰিৱৰ্তন নহ'ল। সময় পাৰ হ'ল। এদিন ভগৱান শ্ৰীকৃষ্ণই নিজৰ পেহীয়েকৰ ঘৰলৈ আহিছিল। সেই সময়ত শিশুপালে মজিয়াতে খেলি আছিল। শ্ৰীকৃষ্ণই স্নেহবশতঃ তেওঁক কোলাত তুলি ল'লে। কোলাত তোলাৰ লগে লগে শিশুটিৰ অতিৰিক্ত চকু আৰু হাত নোহোৱা হৈ পৰিল। সেয়া দেখি তেওঁৰ পিতৃ মাতৃ অতি আনন্দিত হৈ পৰিল। কিন্তু কিছু সময়ৰ পিছত তেওঁলোকৰ সেই আকাশবাণীৰ কথা মনত কৰি দুখত ভাগি পৰিল। তেতিয়া পেহীয়েকে শ্ৰীকৃষ্ণক এটা প্ৰতিজ্ঞা ল'বলৈ ক'লে যে তেওঁ শিশুপালৰ 100টা ভুল ক্ষমা কৰিব। শ্ৰীকৃষ্ণই পেহীয়েকৰ মনত দুখ দিব খোজা নাছিল। সেয়ে তেওঁ ক'লে যে তেওঁ শিশুপালৰ 100টা ভুল ক্ষমা কৰিব, কিন্তু 101 নম্বৰ ভুলত তেওঁ শিশুপালক শাস্তি দিবই লাগিব। শিশুপাল ডাঙৰ হোৱাৰ লগে লগে মহা অহংকাৰী আৰু দুষ্ট স্বভাৱৰ হৈ পৰিল। তেওঁ শ্ৰীকৃষ্ণক সহ্য কৰিব নোৱাৰিছিল, বিশেষকৈ যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক বিবাহ কৰালে। দৰাচলতে শিশুপালে ৰুক্মিণীক বিয়া কৰিব বিচাৰিছিল। ৰুক্মিণীয়ে আকৌ ভগৱান শ্ৰীকৃষ্ণক ভাল পাইছিল আৰু তেওঁৰ লগতেই বিবাহ কৰিব বিচাৰিছিল। কিন্তু ৰুক্মিণীৰ ভাতৃ ৰুক্মীয়ে এই সম্পৰ্ক মানি লোৱা নাছিল। তেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক মহলৰ পৰা হৰণ কৰি লৈ আহিছিল। এই ঘটনাৰ বাবে শিশুপালে শ্ৰীকৃষ্ণক নিজৰ শত্ৰু বুলি গণ্য কৰিবলৈ ধৰিলে। এবাৰৰ কথা, যেতিয়া জৰাসন্ধৰ বধ কৰাৰ পিছত শ্ৰীকৃষ্ণ, অৰ্জুন আৰু ভীম ইন্দ্ৰপ্ৰস্থলৈ উভতি আহিল, তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞৰ প্ৰস্তুতি আৰম্ভ কৰিলে। সেই যজ্ঞত বহুত মহাত্মা তথা সকলো দেশৰ ৰাজাধিৰাজসকলো উপস্থিত আছিল। যজ্ঞ পূজাৰ পিছত যজ্ঞ আৰম্ভ কৰাৰ আগতে সকলো সভাসদৰ মাজত এই বিষয় লৈ আলোচনা আৰম্ভ হ'ল যে অগ্ৰপূজা অৰ্থাৎ প্ৰথমে কোন দেৱতাৰ পূজা কৰা হ'ব। তেতিয়া সহদেৱে নিজৰ আসনৰ পৰা উঠি ক'লে, শ্ৰীকৃষ্ণই সকলোৰে দেৱতা, যাক ব্ৰহ্মা আৰু শংকৰেও পূজা কৰে, সেয়ে প্ৰথমে তেখেতৰে পূজা কৰা উচিত। পাণ্ডুপুত্ৰ সহদেৱৰ কথা শুনি সকলোৱে তাৰ প্ৰশংসা কৰিলে। ভীষ্ম পিতামহও সহদেৱৰ মত সমৰ্থন কৰিলে। তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে শাস্ত্ৰৰ বিধি অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ পূজা আৰম্ভ কৰিলে। এই কাৰ্যত চেদিৰাজ শিশুপাল খঙত অগ্নিশৰ্মা হৈ পৰিল। তেওঁ নিজৰ আসনৰ পৰা উঠি ক'লে, হে সভাসদসকল, মোৰ এনে লাগিছে যে সময়ৰ প্ৰভাৱে আপোনালোক সকলোৰে বুদ্ধি নষ্ট কৰি পেলাইছে। এই শিশু সদৃশ সহদেৱতকৈ বেছি বুদ্ধিমান ব্যক্তি কি এই সভাত নাইনে? কেনেকৈ এজন অযোগ্য ব্যক্তিক অগ্ৰপূজা কৰিবলৈ মানি লোৱা হৈছে? এই সভাত কৃষ্ণতকৈ বয়স, শক্তি আৰু জ্ঞানত অধিক পাৰ্গত আৰু কি কোনো নাই যে এই গোৱালক এই সন্মান দিয়া হৈছে? ইয়াৰ না কুল আছে, না জাতি আছে আৰু না বৰ্ণ। জৰাসন্ধৰ ভয়ত মথুৰা এৰি সমুদ্ৰৰ তলিত লুকাই আছিলগৈ। তেনেহ'লে ই কেনেকৈ অগ্ৰপূজাৰ বাবে যোগ্য? এইদৰে শিশুপালে শ্ৰীকৃষ্ণক তিৰস্কাৰ কৰিবলৈ ধৰিলে। এই কাৰ্যত পাণ্ডৱ তথা উপস্থিত অন্য ৰজাসকলৰো খং উঠিল আৰু শিশুপালৰ বিৰুদ্ধে অস্ত্ৰ ল'বলৈ আগবাঢ়িল। কিন্তু শ্ৰীকৃষ্ণই তেওঁলোকক বাধা প্ৰদান কৰিলে আৰু লগতে শিশুপালক সতৰ্ক কৰিলে যাতে তেওঁ নিজৰ সীমা অতিক্ৰম নকৰে। কিন্তু বাৰম্বাৰ সতৰ্ক কৰাৰ পাছতো শিশুপালে শ্ৰীকৃষ্ণক তিৰস্কাৰ কৰি থাকিল। অৱশেষত যেতিয়া শিশুপালে নিজৰ 100 অপৰাধ সম্পূৰ্ণ কৰিলে, ভগৱান শ্ৰীকৃষ্ণই গম্ভীৰ কণ্ঠে ক'লে, বছ শিশুপাল, মই তোৰ 100 অপৰাধ ক্ষমা কৰাৰ প্ৰতিজ্ঞা কৰিছিলোঁ আৰু সেইবাবেই এতিয়ালৈকে তোৰ প্ৰাণ ৰক্ষা পৰিছে। কিন্তু আৰু এটা অপশব্দ কৰিলেই তোৰ শেষ নিশ্চিত। এতিয়াও তই নিজকে ৰক্ষা কৰিব পাৰ। যজ্ঞত বিঘিনি নকৰাকৈ শান্তিৰে নিজৰ আসন গ্ৰহণ কৰ। কিন্তু শ্ৰীকৃষ্ণৰ এই সতৰ্কবাণীৰো অহংকাৰী শিশুপালৰ ওপৰত কোনো প্ৰভাৱ নপৰিল। তেওঁ পুনৰ শ্ৰীকৃষ্ণক তিৰস্কাৰ কৰিবলৈ আৰম্ভ কৰিলে। শিশুপালৰ মুখৰ পৰা 101টা অপশব্দ ওলোৱাৰ লগে লগে শ্ৰীকৃষ্ণই নিজৰ সুদৰ্শন চক্ৰ এৰি দিলে। মুহূৰ্ততে শিশুপালৰ মূৰ শৰীৰৰ পৰা বিচ্ছিন্ন হৈ গ'ল আৰু এইদৰেই শ্ৰীকৃষ্ণই শিশুপালৰ বধ কৰিলে। বন্ধুসকল, আপোনালোকৰ এই কাহিনীটো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।